গুৱাহাটী মহানগৰীৰ বুন্দাত উচ্ছেদ অভিযান প্ৰশাসনৰ কেইবাখনো দোকান পদপথৰ ব্যৱসায়ী পকীঘৰ উচ্ছেদক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতি। জাননী অবিহনে উচ্ছেদ চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। পথ নথকা আবণ্টন পোৱা পৰিয়ালৰ বাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠানতো অনৈতিক উচ্ছেদ চলোৱাৰ অভিযোগ কামৰূপ মহানগৰৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে। চৰকাৰী ভূমি SIDCৰ ভূমি বেদখলৰ অভিযোগ প্ৰশাসনৰ। চন্দ্ৰপুৰ ৰাজচক্ৰ বিষয়াৰ নেতৃত্বত এই উচ্ছেদ অভিযান। আজি কিবা উচ্ছেদ অভিযান চলাইছে বন্ধা অঞ্চলত কেনেধৰণৰ? আমাৰ SIDC তাৰ ভিতৰত এটা ট্ৰেইন আছিলে, যিটো ট্ৰেইন এতিয়া বন্ধ হৈ থকাৰ কাৰণে এই খৰালি দিনতে যিবিলাক ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ আছে তাৰ ভিতৰত পানী সোমাই গৈছে। 3-4টা ইণ্ডাষ্ট্ৰিয়েল ইউনিটৰ কাম বন্ধ হৈ আছিল। তাৰে MD ছাৰে আমাৰ ডিচি ছাৰক চিঠি লিখিছিল আৰু ডিচি ছাৰে মোৰ ইনষ্ট্ৰাকশ্যন দিছে আৰু ট্ৰেইনখিনি ক্লিয়াৰ কৰা হ'ল কলেজ আৰু SIDCৰ মাজত। আৰু SIDCৰ সন্মুখৰ ফালে 4টামান দোকান তেওঁলোকে লিজত দিছিল। এই লিজত দিয়া দোকানবিলাকৰ ফ্ৰণ্টত ফুটপাথৰ ওপৰত বেলেগ যিখিনি দোকানীটা খুলিব নোৱাৰা এটা অৱস্থা, গতিকে ৰেভিনিউ লছ কৰি আছে SIDCয়ে। তো সেই দোকানকেইটাক আমি আগতে কেইবাবাৰো ক'লোঁ যে আপোনালোকে নিজে খুলি লৈ যাব, কোনটি দোকান টেম্পৰেৰী। তো তেওঁলোকৰ সেইখিনি ডিছপ'জ কৰা হ'ল। আৰু ইয়াতে এইটো 383 ডাক চৰকাৰী মাটি, চৰকাৰী মাটিত বিভিন্ন ব্যৱসায় চলাই আছে। বাঁহৰ বেৰা বজাৰ কৰা আৰু গেৰেজ পাতি আছে এটা পৰিয়ালে। তো তেওঁলোককো আমি ইয়াৰ পৰা আজি চৰকাৰী মাটিটো ক্লিয়াৰ কৰিব লাগিব। কিমান মাটি আছে? 383 আছে, 1 বিঘাৰ ওপৰতে মাটি আছে। মই এনেকুৱা এটা অভিযোগ আহে যে চৰকাৰী মাটিসমূহ এনেকৈ মুকলি কৰাৰ পিছত কোনো বনিয়া গোষ্ঠীৰ হাতত গতাই দিয়া হয়, তেনেকুৱা কিবা পৰিকল্পনা ভিতৰুৱাকৈ আমি ক'ব পাৰোঁ? SIDCৰ অংকনটো তেওঁলোকৰ বেনিফিটৰ কাৰণে যাতে স্মুথলি চলি থাকে, সেইটো আমাৰ উদ্দেশ্য। বাকী এই যে চৰকাৰী মাটিখিনি, এইটো এটা প্ৰাইম লোকেশ্যনৰ মাটি হয়। সেইটো এনেকৈ আগতেও এবাৰ ইলেকশ্যন হৈছিল। এতিয়া আকৌ আমি মাটিখিনি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 365।